হেল্ল' মই মংগলে কৈছোঁ মংগল বেজ বৰুৱা চিনি পোৱা নাই এতিয়া চিনি পালি আমাৰ বংশত এটা নিয়ম আছে বুজিছ বাবু আমি যি কৰোঁ বুলি কওঁ তাক কিন্তু সুকলমে কৰি যাওঁ বুজিলি ঠিক আছে ওকে বাই ওকে লগ পাম অতি জলদি তোক এসপ্তাহ সময় দিছো এসপ্তাহ শুনি লবি এসপ্তাহ আৰু এই এসপ্তাহত যদি তই মোৰ কামটো কৰিব নোৱাৰ নহয় জানি লবি তই এই পৃথিৱীৰ পৰা খাল্লাছ হৈ যাবি খাল্লাছ বুজিলি নহয় ইমান দেৰি হ'ল তাই অহাই নাই তাইতো আহিম বুলি কৈছিলে মোক ৰাজ আহিলা ইমান দেৰি কৰিলা যে মই বজাৰলৈ গৈছিলোঁ তোমালৈ বস্তু এটা আনিছোঁ এইটো লোৱা বা ধুনীয়া মোক কিন্তু এবাৰ বজাই শুনাব লাগিব দেই হ'ব দিয়া বজাই শুনাম কিন্তু তুমি মোৰ লগত আজীৱন থাকিব লাগিব মইতো তোমাৰ লগত সদায় আছোঁ এনেই শিকি আছোঁ আৰু আজি ক'ৰবাত ফুৰাবলৈ নিয়া কথা আছিল নহয় ব'লা তেন্তে আজি আকৌ মোৰ বাঁহী ক্লাছো আছিল নহয় সোনকালে আহিব লাগিব কিন্তু হ'ব ব'লা শিহৰণ জাগে এই মুঠি সপোনে কতে উৰা মাৰে তুমিও বহিলাহি মোৰ এই কাষতে কিনো কওঁ আজি মই তোমাক নোকোৱাকে দেখ ভাষা তোমাক দেখি মোৰ জাগে মায়াবী আশা তোমাৰ উশাহতে যে মই বিলীন হওঁ তুমি জানানে নাজানা তোমাৰ সপোনতে যে মই ইণ্টাৰভিউটো দিছিলোঁ ইণ্টাৰভিউটো ঠিকে আছিলে কিন্তু নামটোহে নাহিল বুজিছ একো নাই ইণ্টাৰভিউ আকৌ দে তইতো পঢ়াত চুকাই তই পাৰিবি বুলি মোৰ বিশ্বাস আছে দিম বাৰু দে কিন্তু এতিয়া মই ঘৰত যাওঁ দে যা কাইলৈ আহিবি হে ঠিক কাইলৈ পাম যা মই ইয়াত ৰখিছোঁ অলপ টাইম ৰখ মই কিবা এটা ভাল লাগিছে তাকে মোৰ ভাল লাগিছে গৰম দিন যে ঘৰত যা যাওঁ দে বাই কাইলৈ মই গুৱাহাটী যাব লাগিব কিয়
কিবা কাম এটা আছে মাৰ লগত অঁ যাবা তেন্তে মোৰ যাব লাগিব নেকি লগত নাই নালাগে পাখিৰ লগত যাম তোমাক কিবা দৰকাৰ হ'লে কম দিয়া অঁ ঠিক আছে পইচা পাতি কিবা লাগিব নেকি নাই নালাগে লাগিলেতো মই কমেই অঁ ঠিক আছে দিয়ক তোমাক মোৰ সেইবাবে ভাল লাগে তুমি মোক বহুত চিন্তা কৰা যে আগলৈও এনেকৈ চিন্তা কৰিবা চিন্তাটো কৰিমেই ন তোমাক ভাল পাওঁ যেতিয়া তুমিও মোৰ কম চিন্তা কৰা নাই कदू सुकूरे आंसुतिया बातेरे खुकुलाए जाकदा और न मैं मोय सोमको ঐ কাইলৈ আমি গুৱাহাটীলৈ যাম দে তইও ওলাবি হ'ব দে কিন্তু ৰাজকে লৈ নাযাওঁ কেলে নালাগে সি নালাগে যাবলৈ আমিয়ে যাম দে হ'ব দে কাইলৈ তোক চিকেনৰ সৈতে ভাত খুৱাম ওলাবি হ'ব দে ঐ আজি তেজপুৰ যাবি নেকি তেজপুৰ কিয় এই শ্বপিং মল তাত ভাল পোষ্ট এটা ওলাইছে হয় নেকি অঁ হ'ব বায়'ডাটাও লাগিব বায়'ডাটা লৈ যাবি অঁ বায়'ডাটা ল'ম দে আছে নাই তোৰ আছে আছে আৰু শুনচোন এটা ভাল পোষ্ট আছে 20,000 টকাত দৰমহা হ'ব অঁ কচোন তই তাত কৰিব পাৰিবি হয় নেকি অঁ তাতো খবৰ কৰি আহিম আমি অঁ অঁ এই ব'ল ব'ল বঢ়িয়া 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 কালি যে গুৱাহাটী গৈছিলা কামবোৰ হ'লনে হ'ল কাইলৈ তোমাক আমাৰ ঘৰলৈ মায়ে মাতিছে মায়ে কিয় মাতিছে মোক কিয় মাতিছে সুধিছিলোঁ কিন্তু নক'লে কিবা ছাৰপ্ৰাইজ আছে বোলে হ'ব দিয়া যাম তেন্তে তোমাক ডাঙৰ কথা এটা ক'ব লগা আছে কোৱাচোন কি কথা আজি দুদিনমানৰ পৰা মই বৰ বেয়া সপোন এটা দেখি আছোঁ সপোন কোৱাচোন মোক কি সপোন দেখিছা তোমাৰ সপোন তোমাক বোলে কোনোবাই মাৰিছে আৰু তুমি মোৰ পৰা বহুত দূৰলৈ গুচি গৈছা ধেত পাগলী তুমি মোৰ কথা বেছিকৈ ভাবিছা চাগে সেইকাৰণে তুমি এইবোৰ সপোন দেখিছা এনেকুৱা সপোন মানুহে দেখিয়ে থাকে একো নাই দিয়া আমি এতিয়া যাওঁ ব'লা ঐ আহিছনে আজি সি আড্ডালৈ আহিব আহ সোনকালে আহ তাক ধৰিব লাগিব দিয়া তই কিয় মাতিছিল ব'ল আজি তাক কামটো কৰিব লাগিব নহয় হয় নেকি অঁ গাড়ীটো উঠি ব'ল ব'ল আজি তাক খতম কৰি কথা আছে কি হ'ল আজি বহুত কথা আছে কিবা কথা আছিল নেকি আছে তোৰ লগত আজি মোৰ বহুত কথা আছে বহুত হিচাপ নিকাচ কৰিবলগীয়া আছে আজি তোৰ মূৰটো দেখোন বেলেগ হৈছে কিবা হৈছে নেকি তাতে শুন তই মোৰ বন্ধু নহয় তই মোৰ শত্ৰু হয় আৰু তোৰ বাপেৰৰ কাৰণে মোৰ দেউতাই মৰিছিল নে তোক আজি মই সোধাই নেৰিম মোৰ দেউতাই তোৰ দেউতাক মাৰিছে বুলি তোৰ তাত কি প্ৰমাণ আছে প্ৰমাণ আছে আৰু প্ৰমাণ আছে বাবে আজি মই তোক তই মাৰিলে মংগল কি চাই আছো চুপ থাক মংগলে যি কাম কৰে ভাবি চিন্তি কাম কৰে বল কোনোবা আহিব যাওঁ ব'লা বল বল সোনকালে ব'ল ঐ মাৰে সেইদিনা তহঁতৰ ঘৰলৈ মাতিছিল মই যাব নোৱাৰিলোঁ মাৰক বেয়া পাব নিদিবিচোন অঁ হ'ব দে মায়ে বেয়া নাপায় বাৰু ঐ তোক কথা এটা ক'ব লগা আছে কচোন মানুহে দেখা সপোনবোৰ ফলিয়াই নেকি বাৰু সকলো সপোন নফলিয়াই কিন্তু কিছুমান ফলিয়াই আৰু মানুহ দুৰ্বল হ'লে এইবিলাক সপোন দেখে বুলি কয়েই আচলতে কালি মই বৰ বেয়া সপোন এটা দেখিছোঁ কি সপোন মই ৰাজ মৰা সপোন এটা দেখিছোঁ তাৰ কিবা হয় বুলি মোৰ ভয় লাগিছে সেই পাগলী একো নহয় মই মাৰ কিমান বেয়া সপোন দেখিছোঁ আজিলৈকে মাৰ কিবা হোৱা দেখিছোঁ জানো তই নাজানো আৰু কি হয় ভগৱানেহে জানে হেল্ল' কি ৰাজৰ বোলে কিবা এটা হৈছে কি হৈছে ৰাজৰ ৰাজক বোলে কোনোবাই হত্যা কৰিছে কি নন্দিতা ভাঙি নপৰিবিচোন নন্দিনী উঠ একো নহয় নন্দিনী উঠ নন্দিনী মোক কিয় এৰি গুচি গলা কথা কিয় এবাৰো নাভাবিলা মই কেনেকে আছো এবাৰ জানিবলৈ অকমানো মন যোৱা নাই নে
ৰাহুল ৰখাচোন অঁ কিবা ক'বা ৰাজক তুমি কিয় মাৰিলা ৰাজ আৰু তুমিতো ভাল বন্ধু আছিলা কাৰণ ৰাজৰ বাপেকে মোৰ দেউতাক মাৰিছিল আৰু সি মোৰ বন্ধু নহয় সি মোৰ শত্ৰু হয় তাক মৰা প্লেট মই সৰু পৰাই কৰিছিলোঁ কিন্তু পৰা নাছিলোঁ কিন্তু মইতো কেতিয়া সোধাই নাই তইতো তোৰ কথা মোক গাঁৱৰ মানুহে আহিলেও মাৰিব নোৱাৰে আৰু ৰাজ মোৰ বন্ধু নহয় তাক মই মাৰিবৰ বাবেহে বন্ধু প্লেন কৰিছিলোঁ বুজিলি নহয় আৰু নেক্সট টাইম মই এইবোৰ কথা নকবি আহিছোঁ আৰু শুন আজিৰ পৰা মোৰ প্ৰতিশোধ কম গতিকে আজিৰ পৰা মোক আৰু ইয়াত নাপাবি বাই গো ৰাজ অঁ আহিলা ইমান দেৰি কৰিলা যে এই কিন্তু হেৰি আহিছে আন্ধা আহিছে শুনি সেইটোৱেতো মই এফালৰ পৰা ইমান ধুনীয়াকৈ লৈ আছিলোঁ শ্বৰ্টকেইটা হয়ো হাঁহি দিয়ে ৰখা দে সেইখিনি গুচি গ'ল হাঁহি থাক কিবা কিবি কৈ থাক নাচায়ে মোবাইলে ষ্টাৰ্ট তোমাক ডাঙৰ কথা এটা ক'ব লগা আছে কোৱাচোন কি কথা ষ্টাৰ্ট কিয় মাতিছে সুধিছিলোঁ কিন্তু মোক নক'লে কিবা ছাৰপ্ৰাইজ আছে বোলে আকৌ বাদ দিয়া লগটো কিয় মাতিছে সুধিছিলোঁ কিন্তু নক'লে কিবা ছাৰপ্ৰাইজ কেমেৰাটো ৰাজ অঁ আহিলা ইমান দেৰি কৰিলা যে মই বজাৰলৈ গৈছিলোঁ তোমালৈ বস্তু এটা আনিছোঁ